গাইজ ওয়েলকাম বেক টু আৱাৰ চেনেল। সকলোকে আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ যাত্ৰা আৰম্ভ হৈছে বেংগলোৰৰ পৰা গুৱাহাটীলৈ। আমি বেংগলোৰত কেইদিনমান ফুৰিবলৈ আহিছিলোঁ আৰু তাৰ পৰা আমি গৈছিলোঁ গোৱা। আজি আমাৰ ৰিটাৰ্ণ জাৰ্ণি। এয়া আমি এয়াৰপৰ্টত সোমালোঁ। এতিয়া আমি টিকেট স্কেন কৰিবলৈ গৈ আছোঁ। তো স্পেচিয়েলি যোনে ফাৰ্ষ্ট টাইম ফ্লাইটত যাব সেইবিলাকৰ কাৰণে বনোৱা হৈছিলে আৰু বেলেগ মানুহে যদি বৰিং পায় স্কিপ কৰিব পাৰে। আমি অনলাইনত টিকেট কাটিছিলোঁ, সেইকাৰণে আমি আকৌ টিকেটখিনি স্কেন কৰিব লাগে। ঠিক তেনেদৰে আপোনালোকে দেখি আছে স্ক্ৰীনত। এয়াই হৈছে এয়াৰপৰ্টৰ টয়লেট। হৈছে মিগ মন, মা আৰু দেউতা। এতিয়া আমি লাগেজখিনি চেকিং কৰিবলৈ গৈ আছোঁ। আৰু এয়াৰ এছিয়াত টিকেট লোৱা হৈছিলে, সেইকাৰণে আমি এয়াৰ এছিয়া কাউণ্টাৰত গৈছোঁ। যদি আপোনালোকে ইণ্ডিগ'ত বুক কৰে তেতিয়া আপোনালোকে ইণ্ডিগ'ত যাব পাৰে। আমি লাগেজখিনি দিয়াৰ পাছত যিহেতু আমাৰ গেট নাম্বাৰ 22 আছিলে, ওপৰত আছিলে, বৰ্ডিং পাছ হৈ গ'ল। ভিতৰত সোমালে ছিকিউৰিটি চেকআপ হৈ গ'ল, বৰ্ডিং হৈ গ'ল। আমি এতিয়া ভিতৰলৈ আমি যাব লাগিব গেট নাম্বাৰ 22। এইফালে বহি আছে বেটা, এইফালে বহি আছে। ছিকিউৰিটি চেক কৰাৰ পিছত আকৌ আমি এটা বাছত যাব লগা হ'ল ফ্লাইটলৈ। এয়া আপোনালোকে দেখিয়ে আছে। हेलो मैम, बोलो। हेलो हेलो बोलो। हाँ साइड वाला सीट और दूसरा सीट चेक ফাইনেলি আমি উইণ্ড' ছিটটো পালোঁ। এইফালে এইফালে চোৱা, এইফালে মাহঁতে এইটো চাইডত বহিলে, দুটা একেবাৰে এইটো চিটত। ये सूचना हमने लगातार 12 वर्षों से कल ट्रांसफर अवार्ड पर लोगों से रखा पुरस्कार जीता है। आपके समर्थन के लिए धन्यवाद। गुड मॉर्निंग डियर गेस्ट, दिस इज एयर एशिया फ्लाइट I-51982 बेंगलुरु टू गुवाहाटी। The commander of this flight is Captain Nitin, assisted by First Officer Sarvesh. And I'm your senior cabin crew member. With me in the cabin are my colleagues Sophia, Richard, and হোষ্টেছ গৰাকীয়ে আমাক ছিট বেল্ট কেনেকৈ বান্ধিব লাগে তাৰে ইনষ্ট্ৰাকশ্যন দি আছে। আমাৰ প্লেনখন ষ্টাৰ্ট কৰিলে। এতিয়া গাইডলাইনবিলাক কৈ আছে। এতিয়া यदि स्टार्ट होता है और में कैबिन के दबाव में कमी होने के कारण ऑक्सीजन যেতিয়া ফ্লাইটত টেক অফ কৰিবলৈ তেতিয়া স্পীডটো বহুত বেছি লয়। তেতিয়া মোৰ বেটাই কৈছে, অঁ মা এতিয়া ফ্লাইটৰ খং উঠিছে, সেইকাৰণে স্পীডটো বাঢ়ি গৈছে। সেইটোকে শুনি মই আৰু মিগমে ইমান হাঁহিছোঁ।
খোৱাৰ কাৰণে আকৌ বেল লগাবলৈ দিছে আৰু সেইকাৰণে বেল বান্ধিব দিছে আৰু এতিয়া টয়লেট ইউজ কৰাও মানা আছে কেইমিনিট বা যেতিয়ালৈকে বতৰ ভাল হোৱা লক্ষণ আহে তেতিয়া খুলি দিব মানে বেছি টাইম নাথাকে অলপ টাইম আৰু বেটাই খুলিছে গেম গম পাব মোবাইলত বেংগলোৰৰ পৰা গুৱাহাটীলৈ টাইম লাগিছিল 3 ঘণ্টা 20 মিনিট আমি পাই গ'লোঁ আসাম পাই গ'লোহি আৰু সেয়া নদীখন যে দেখিছে সেইখন হৈছে ব্ৰহ্মপুত্ৰ আমি ব্ৰহ্মপুত্ৰৰ ওপৰত আছোঁ আমি একেবাৰে এতিয়া প্লেন ধৰিলোঁ মাটিত আহি গ'ল গুৱাহাটী আহি পাই গ'লোঁ ঘূৰিছোঁ কিমানটা ডিষ্ট্ৰিক্ট ঘূৰিছোঁ बहुत ভাল লাগি আছিলে কিন্তু নিজৰ জেগালৈ আহি সঁচাকৈ মনটো বেছি ভাল লাগিছে देवी सचिव गुवाहाटी अंतर्राष्ट्रीय हवाई अड्डे पर आपका स्वागत है। आपकी सुरक्षा के लिए आपसे निवेदन है कि आप अपनी कुर्सी पर बैठे रहें और अब आपका टेलीफोन का उपयोग कर सकते हैं। सामान कक्ष को खोलते समय सावधानी बरतें। आपसे निवेदन है कि विमान से निकलने से पहले कृपया अपनी सीट बेल्ट और ओवरहेड कंपार्टमेंट की जांच कर लें ताकि आपका कोई भी जरूरी सामान जैसे कि वॉलेट पासपोर्ट या इलेक्ट्रॉनिक এইটো আহি আছে লাহেকৈ আহি পেলাই মেইন দৰ্জাত সেইটো লাগি যাব এটেচ হৈ যাব তেতিয়া আমি নামিব পাৰোঁ মা আৰু দেউতাকৰ কাৰণে ৰখি আছে এই ব্লগটোৰ যোগেদি মই ফ্লাইটৰ জাৰ্ণিটো দেখুৱাইছোঁ কেনেকৈ আমি যাব লাগে কেনেকৈ বৰ্ডিং পাছ ল'ব লাগে কেনেকৈ ছিকিউৰিটি চেক কৰিব অলপ হ'লেও ফাৰ্ষ্ট ফ্লাইটত যোৱা মানুহবিলাকক হেল্প কৰিব থেংক ইউ এভৰিৱান